এই আকাশবাণী গুৱাহাটী এইফালে হাজু বৰপেটা যাব পাৰি আৰু আমি এইফালে চিধা যাম IIT য'ত আমি অহা জন্মত এডমিশ্যন ল'ম ইয়াৰ পৰা আৰু মাত্ৰ 0.7 কিলোমিটাৰ শান্তি অনুভৱ হয় আৰু এইটো চাওকচোন চাকি ঘৰ 3 বছৰৰ মূৰত মাংস ভাত খোৱা দৃশ্য আপোনালোকে দেখা পাইছে হাৰ্ডিও নাই এডালো কাহিত গুড মৰ্নিং ফ্ৰেণ্ডছ আজি আমাৰ ডিউটি নাই অফিচ বন্ধ তো সেইকাৰণে ভাবিলোঁ কি আমাৰ যিটো 3 নম্বৰ ব্লগ সেইটো আমি আজি আপোনালোকলৈ আগবঢ়াওঁ খামদান চাই গমে পাইছে আমি আজি ক'লৈ গৈ আছোঁ তো বলক আমাৰ লগতে আপোনালোকো ওলাওক আমি আজি যাওঁ দৌল গোবিন্দ মন্দিৰ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো মেকুৰী হিমাংশু কিবা এটা কোৱা হা পানী লাগিব এটা হা কোনটো দিবা জানানে এইটো মই ভিডিঅ'ত দেখাই দিছোঁ এইটো লাগিব এই আকাশবাণী গুৱাহাটী জুবিন দাই যে গাইছিলে চানমাৰিত তোমাক দেখোঁ তো এয়াই চানমাৰি কেতিয়াবা আপোনালোক এনেকৈ ট্ৰেফিকত ফচি পাইছেনে কমেণ্ট কৰিবচোন এয়া আমি গুৱাহাটী ক্লাব পালোহি ইয়াত আৰু এখন ফ্লাইঅভাৰ মামাই ষ্টাৰ্ট কৰিছে আগৰ ব্লকত আমি কটন ইউনিভাৰ্চিটি আৰু সন্দিকৈ কলেজ দেখুৱাইছিলোঁ তো এইবাৰ তাৰ অপজিট ছাইড দীঘলী পুখুৰী পাৰ এয়া হৈছে শুক্ৰেশ্বৰ মন্দিৰ এয়া হৈছে ভূতনাথ শ্মশান আৰু ইয়াতে আমাৰ শৰীৰ পঞ্চভূতত মিলিন হয় অসম আছাম আহি পালোঁ জালুকবাৰী আৰু জালুকবাৰী এইখন হৈছে শৰাইঘাট দলং আপোনালোকেতো জানেই ইয়াত শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু য'ত বীৰ লাচিতে মোগলক অসমৰ পৰা খেদি পঠিয়াইছিল তো এয়া আমি গুৱাহাটীৰ পৰা আহি এতিয়া পালোহি আমিনগাঁও পৰা আমি হাজোৰ ৰাস্তাত যাম লেফ্ট ছাইড লৈ আৰু বেছি দূৰ নহয় ইয়াত এইফালে হাজো বৰপেটা যাব পাৰি আৰু আমি এইফালে চিধা যাম এয়া হৈছে IIT য'ত আমি অহা জন্মত এডমিশ্যন ল'ম বুলি ভাবিছোঁ ফোন আহিল কাৰণে আমি অকণমান ৰৈ দিলোঁ অঁ আচ্ছা ঠিক আছে দিয়ক ইয়াৰ পৰা আৰু মাত্ৰ 0.7 কিলোমিটাৰ ফাইনেলি আমি আহি মন্দিৰ পালোহি ৰাইট ছাইডে মন্দিৰটো আছে ঘূৰি যাওঁতে আপোনালোকক ভালকৈ দেখুৱাই দিম লৈ ল কিমান লৈছ তিনিটা লৈছোঁ ধূপ 1 পেকেট गणाध्यक्षाय धीमहि गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि एकदन्ताय वक्रतुण्डाय गौरीतनयाय धीमहि गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि এয়া হ'ল ৰাজাদুৱাৰত অৱস্থিত মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ এই মন্দিৰত বিশেষকৈ হোলীৰ উৎসৱ বিৰাট ডাঙৰকৈ পালন কৰা হয় মন্দিৰৰ পৰিৱেশ সঁচাকৈ বৰ ধুনীয়া ইমান ধুনীয়াকৈ ৰাখিছে ইয়ালৈ আহিলে শান্তি অনুভৱ হয় আৰু এইটো চাওকচোন চাকি ঘৰ ইমান পৰিপাটিকৈ বনাই দিছে ইয়াত আপোনালোকে চাকি আৰু ধূপ জ্বলাব পাৰিব কিন্তু দুখৰ কথা মন্দিৰৰ ভিতৰ ভাগত ফটো আৰু ভিডিঅ' কৰিবলৈ নিদিয়ে
छवि अति प्यारी मन मंदिर में सजे बिहारी मनमोहन तेरी छवि अति प्यारी बंसी बजैया रास रचैया तारनहार मेरे तुम ही केवैया तुमसे बड़ा कहाँ कौन कन्हैया श्री कृष्ण। আমি সেৱা কৰি আহিলোঁ, কিন্তু যিহেতু মন্দিৰৰ ভিতৰ ভাগত ফটো আৰু ভিডিঅ' কৰিবলৈ নিদিয়ে, গতিকে মন্দিৰৰ বাহিৰ ভাগটোৱে ভালকৈ আপোনালোকে ভিডিঅ'টো চাই লওক। गोविंद हरे मुरारे हे नाथ नारायण वासुदेवा श्री कृष्ण गोविंद हरे मुरारे हे नाथ नारायण वासुदेवा देवकी नंदन तुमको वंदन रखते सबकी लाज सबके स्वामी अंतर्यामी पूर्ण कीजिए काज। এয়া মন্দিৰৰ ভোগ প্ৰসাদ আৰু পায়স দিছে, বিৰাট টেষ্টি। পাৰ চৰাই উৰি গ'ল পালে নদীৰ পাৰ ওখ গছত পৰি থাকিল গোটেই শুকুৰবাৰ। তো আমি এয়া মন্দিৰ দৰ্শন কৰি আহিলোঁ, এতিয়া আমি লাহেকৈ যামগৈ। বহুত ভাল লাগিলে আহি, আপোনালোকৰ আহক। আহোঁতে আমি সিফালেদি আহিছিলোঁ আৰু এতিয়া যাওঁতে যিখন পুৰণা শৰাইঘাটৰ দলং সেইফালেদি আমি গৈ আছোঁ। কিন্তু বহুত ভোক লাগিছে, কিবা এটা খাই লোৱাই ভাল হ'ব। তেনেতে আহি পালোঁ গুৱাহাটী প্ৰেছ ক্লাব কেণ্টিন। তো ইয়াত শুনিছোঁ খানা হেনো বহুত ভাল, গতিকে চাওঁ ট্ৰাই কৰি আজি কেনেকুৱা লাগে। আৰু ইয়াতে বুফে ছিষ্টেমত খানা ৰখা হয়, তো নিজেই লৈ খাব লাগে। আৰু এয়া খানা কিমান ধুনীয়াকৈ বুফেত লগাই থৈছে, অলপ ৰিফিল কৰিব লাগিব বাৰু। তো আমি খানাটো লৈ লওঁ। বহুত ভোক লাগিছে, তো কাঁহীত একেলগে গোটেইখিনি লৈ ল'লোঁ আৰু আমি এতিয়া খাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকৰ যদি ভোক লাগিছে তেতিয়াহ'লে খাই বৈ লওক। এয়া 3 বছৰৰ মূৰত মাংস ভাত খোৱাৰ দৃশ্য আপোনালোকে দেখা পাইছে। হাৰ্ডিও নাই এডালো কাঁহীত। অসমীয়াৰ আৱেগ অনুভূতি তামোল। তো এয়াই আছিল আমাৰ আজিৰ ব্লগটো। আপোনালোকেতো দেখিলেই। যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।